হাই গাইজ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল শ্বৰীফুল ব্লগছ। আপোনালোকৰ খবৰ কেনেকুৱা? আশা কৰোঁ ভালে আছে। গাইজ, এটা অদ্ভুত ধৰণৰ চেলেঞ্জ লৈ আহিছোঁ আপোনালোকৰ মাজত। বহুত দিন পিছত আহিলোঁ আমাৰ চহৰত থকা মিনি হাউচত। ইয়াতে থাকিলোঁ, কালি আহিছিলোঁ, এদিন থাকিলোঁ আৰু এদিন থাকিম, আজিও থাকিম। থাকি পিছত ঘৰলৈ যাম। পিছফালৰ কেমেৰা দি আপোনালোকক ঘৰখন দেখাই আছোঁ। এয়া হৈছে আমাৰ সৰু ঘৰ মিনি হাউচ, যিটো আপোনালোকে দেখা পাইছিল। আৰু ইয়াতে আহি মাটিত থাকিছিলোঁ, আৰু ইফালে কিবা কিবি বস্তু আছে খোৱাৰ, ৰন্ধা বঢ়া কৰা। আৰু ইফালে আৰু এটা ঘৰ আছে। এইখন ঘৰত খালি গৰু থাকে। এই গৰু আছে, এটা চাক, সৰু গৰু, একদম পোৱালি, সৰু পোৱালি। ইয়াতে থাকিম আজি আৰু এদিন থাকিম। চাওঁ কেনেকুৱা লাগে থাকিম। কালি ৰাতি থাকিছিলোঁ যে হঠাৎ ৰাতি এজন মানুহ আহি আছে ৰাস্তাৰে, খেতিৰ মাজেৰে। পিছত মই ভয় খাই গৈছিলোঁ, ভাবিছিলোঁ কি আহিলে, জীৱ জন্তুই নেকি, বেলেগ প্ৰাণী নেকি। কিন্তু ওচৰত আহি দেখিলোঁ যে মানুহ, একো নাই, প্ৰব্লেম। গতিকে আৰু এদিন ছাৰ্ভাইভ কৰিব থাকিব পাৰোঁ নে নোৱাৰোঁ আপোনালোকক দেখাই আছোঁ। এই সৰু ঘৰখনতেই থাকিম আজিও, গতিকে চাই থাকক। কালি লগ পাম আপোনালোকৰ মাজত। এতিয়া অলপ কাম কৰোঁ, অলপ গৰুৰ কাৰণে ঘাঁহ তুলোঁ। আৰু আমাৰ যে খেতি কৰা হৈছিল, এই চাক কিমান ডাঙৰ ডাঙৰ হৈছে, বহুত ডাঙৰ হৈ গ'ল খেতিকেইটা। এই খেতিৰ পৰা মই এতিয়া ঘাঁহ কাটিম, ঘাঁহ কাটি গৰুক দিম খাবলৈ। গতিকে চাই থাকক। ঘৰত থাকিলে একো কাম নকৰোঁ। এতিয়া গোটেই দিন বহি থাকোঁ, ঘৰতে শুই থাকোঁ। কিন্তু এতিয়া চহৰত আহি কাম কৰিব লাগে। এই চাক, গোবৰ পেলাই আছোঁ। গৰুৱে হাগিছে যে এইকেইটা পেলাই আছোঁ, গোবৰকেইটা। এই চাক, গোবৰ দি কি কৰিব পাৰি? গোবৰ দি আচলতে পচন সাৰ প্ৰস্তুত কৰিব পাৰি। আপোনালোকে বজাৰৰ পৰা যিবিলাক সাৰ কিনি আছে, ইউৰিয়া, পটাছ, DAP, এইবিলাক সাৰতকৈ গোবৰ সাৰ বহুত উপকাৰী, বহুত ভাল, বহুত পৰিমাণে লাভদায়ক হয় খেতিত। পথাৰত গোবৰ সাৰ দিলে পথাৰৰ কোনো ক্ষতি নহয়, খেতি পথাৰ ভাল হয়, কোনো ধৰণৰ অসুবিধা নহয়। সেইকাৰণে পচন সাৰ বহুত বেছি ভাল সেইবিলাক সাৰতকৈ। বজাৰত যিবিলাক সাৰ পোৱা যায়, এইবিলাক একমাহমান গাঁত খান্দি পুতি থ'লে পচন সাৰ প্ৰস্তুত হয়। ভাত ৰান্ধি আছোঁ খাবলৈ। এই চাক, নিজে ৰান্ধি আছোঁ। ইয়াত যিহেতু মানুহ নাই, অকলে, সেইকাৰণে নিজেই ৰান্ধিব লাগে, ৰান্ধি খাম। হাই গাইজ, ৰাতি হৈ গ'ল। এই চাক, ৰাতি একদম অন্ধকাৰ পৰিৱেশ। সেইকাৰণে মই অকলে যিহেতু, সেইকাৰণে মানুহ নাই ইয়াত, কোনো মানুহ নাই। সেইকাৰণে অকলে বহি জুই ধৰিছোঁ। এই চাক, জুইৰ তাপ লৈ আছোঁ অকলে। সেইকাৰণে ভাল লগা নাই, গতিকে বহি আছোঁ অকলে। ৰাতিটো ছাৰ্ভাইভ কৰিব লাগিব। সেইকাৰণে ইয়াত বহি জুইকুৰা দি তাপ লৈ আছোঁ। যিহেতু ঠাণ্ডা দিন, সেইকাৰণে জুই লগাই তাপ লৈ আছোঁ। গতিকে ৰাতিটো থাকিব পাৰোঁ নে নোৱাৰোঁ আপোনালোকক দেখাই আছোঁ। এই চাক, অন্ধকাৰ পৰিৱেশ, এই চাক, জুইকুৰা। গতিকে চাই থাকক। গতিকে কালি লগ পাম আপোনালোকক। গুড মৰ্ণিং গাইজ।
গাইজ আৰু এটা দিন কমপ্লিট কৰিলোঁ, ইয়াতেই থাকিলোঁ, সৰু ঘৰটোতেই থাকিলোঁ। আজি সন্ধিয়া ঘৰত যাম, ইয়াতেই থাকিলোঁ। চাক কেনেকুৱা পৰিৱেশত থাকিলোঁ, একদম অকলে অকলে থাকিলোঁ। নদীৰ পৰা অলপ মাছ মাৰিছিলোঁ, এইবিলাক জাল দি এতিয়া ভাত ৰান্ধিম, ৰান্ধি খাই পিছত ঘৰত গুচি যাম। সন্ধিয়া আজি গোটেই দিন ইয়াতে থাকিব লাগিব। গোটেই দিন থকাৰ পিছত সন্ধিয়া ঘৰলৈ গুচি যাম। ইয়াত থকা কাম সম্পূৰ্ণ হৈছে, চেলেঞ্জটো কমপ্লিট হৈছে। গতিকে আজি সন্ধিয়া ঘৰত যাম। গতিকে ইমানখিনিয়ে বাই।